हेलो एवरीवन मोर यूट्यूब चैनल डिजिटल सक्सेस पार्टनारলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ মোৰ ৰেচিপিটো সকলোৱে ভাল পাব। গতিকে বলকচোন মইনো কি ৰেচিপি বনাওঁ আপোনালোকে চাই ল'ব। বন্ধুসকল, মই আজি বনাবলৈ লৈছোঁ সৰু সৰু মাছৰ পাতত দিয়া। এয়া চাওক, বাটি এটাতে কেইটামান সৰু সৰু মাছ লৈ লৈছোঁ আৰু এখন প্লেটত এয়া মছলা ৰেডি কৰি থৈছোঁ। এফালে আছে নিমখ, হালধি মিক্সাৰ, আদা নহৰু পেষ্ট, অকণমান ভোট জলকীয়া, অকণমান গুড়ি মছলা, জালুক আৰু কেইটামান নেমু পাত। এতিয়া চাওঁ আহক মইনো কেনেকৈ এইখিনি ৰেডি কৰোঁ। প্ৰথমতে ইয়াত মাছকেইটাত অকণমান জোখমতে নিমখ দি লৈছোঁ। তাৰপাছত অকণমান হালধি, অকণমান আদা নহৰু পেষ্ট, এয়া ভোট জলকীয়া, এয়া গুড়ি মছলা, জালুক, গোটেইখিনি মছলা একেলগ কৰি ধুনীয়াকৈ মাছখিনি সানি ল'ব। এতিয়া ইয়াত 1 সাফৰ মিঠাতেল এড কৰিছোঁ। মিঠাতেল দি পেলাই আকৌ মাছখিনি ধুনীয়াকৈ সানি ল'ব। এতিয়া এয়া লৈছোঁ হালধি পাত। হালধি পাতত মই মাছখিনি পাতত দিম। এয়া চাওক, মাছখিনি ধুনীয়াকৈ ইয়াত দি ল'ব। দি এনেকৈ বহল কৰি দিব। তাৰপাছত ইয়াৰ ওপৰত দিম নেমু পাত। নেমু পাতটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে, এইটো অপশ্যনেল হয়। নেমু পাতটো দিছোঁ আপোনাক চেণ্টৰ কাৰণে। নেমু পাত দিয়াৰ পিছত ধুনীয়াকৈ গোটেইকেইটা পাত মেৰাই দিব। এতিয়া আপোনালোকে এয়া জুইটো দিব পাৰে আৰু গেছতো দিব পাৰে। মই এইখিনি গেছতে দিম। এতিয়া আমাৰ টোপোলাটো ৰেডি হৈ গ'ল আৰু টোপোলাটো টেৱাখনত দিম। টেৱাখনত দিয়াৰ পিছত এখন ঢাকনিৰে এখন আমি ঢাকি সিজিবলৈ দিম। আপোনালোকে চাব যাতে গেছটো চিমত থাকে। এতিয়া চাওক, এয়া ঢাকনিখন আমি উঠাই চাম বস্তুটো সিজিছে নাই। ধুনীয়াকৈ ধোঁৱা বলি আছে, এয়া সিজিছে যেন লাগিছে। এয়া আমি লুটিয়াই দিম। এনেকৈ সিজিছে আৰু এইটো লুটিত আপুনি আকৌ 4 মিনিটমানলৈ সিজাব। প্ৰথম লুটিটোতো 4 মিনিট আৰু দ্বিতীয় লুটিটোতো 4 মিনিটমান সিজাব। এতিয়া আমি আকৌ ঢাকনিখনে বন্ধ কৰি দিম। দিলোঁ আৰু এতিয়া আমি চাওঁ যে হৈছে নে নাই, কেনেকুৱা হৈছে। এয়া চাওক, এইটো লুটিও সুন্দৰকৈ সিজিছে। এতিয়া আমি এয়া পৰিৱেশন কৰিবলৈ লৈ যাম। বন্ধুসকল, ফাইনেলি আমাৰ এয়া মাছ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াত অলপ সৰু সৰুকৈ কুটি লোৱা কেঁচা পিঁয়াজ এড কৰিম আৰু অকণমান নেমু চেপি দিম ইয়াৰ সোৱাদৰ কাৰণে। আপুনি নেমু চেপি ভাল পাবও পাৰে নাপাবও পাৰে, কিন্তু মই ইয়াত অলপ টেঙা ভাৱটো হ'লে ভাল পাওঁ। বন্ধুসকল, মই কলপাতৰ সলনি কিয় হালধি পাতত ইয়াৰ ভাপত দিলোঁ জানেনে? কলপাততো দিব পাৰিলোঁ হয়, কিন্তু হালধি পাতত দিলে গোন্ধটো ইয়াৰ বহুত ধুনীয়া হয় আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া আপোনালোকে ঘৰতে বহুত ধুনীয়াকৈ থলুৱা খাদ্যবস্তু এনেধৰণে খাব পাৰে। ঘৰত থকা সামগ্ৰীয়ে খাব পাৰে। বন্ধুসকল, মোৰ ৰেচিপিটো বাৰু আপোনালোকে কেনেকুৱা পালে? যদিহে ৰেচিপিটো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ মাজত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।